কিয় এই কেলা বালৰ চালা মই এনেকৈ ঘুমাই থাকিলে নহ'ব ককাৰ ওচৰত যাবই লাগিব টিপিটো যাওঁ ৰ ককাৰ ওচৰত ঔষধটোৱে লৈ আহোঁ পিছে মই আহিলোঁ ককাহে আছেনে নাই ফোনো কৰিব নহ'ল নহয় আবে চালে ককা বহি আছা অঁ এই মোৰ 3 দিন ধৰি বৰ জ্বৰ হৈছে নহয় হা ককা মই বহুত দিনৰ পৰা শুনি আছোঁ তই বোলে বৰ বৈদ ঔষধ দিব পাৰা ৰাইজক সুধিবা পিছে ককা এটা ঔষধৰ দাম কিমান মূল্য নাই আকৌ এতিয়া কি মূল্য শুনিলে কি দিব লাগিব মই ডিমাণ্ড নকৰোঁ মই আহি থাকোঁতে ৰাস্তাত হৰকান্তে ক'লে আপুনি বোলে এটা ঔষধৰ দাম 20 টকা লয় ইমান দাম ল'ব লাগেনে এইটো কেলা কুকুৰটো লৈ আহ কথাবোৰ পাতিব লাগে নহয় ককা মানে সি কৈছে কাৰণেহে কৈছোঁ কোৱা মানুহটো লৈ আহিবি আনিম মই তাক ৰ'ব ঐ ককা বেয়া নাপাবি আকৌ মই সি কোৱাৰ কাৰণেহে কৈছোঁ এনেই নকওঁ নহয় আকৌ মই জান মই কৈছোঁ নহয় কোৱা মানুহটো লৈ আহিবা নহয় মানে সেইটো ঔষধ খালি যদি ক'ৰবাত বিপদ চিপদ হৈ যায় তেতিয়া কোনে ৰিস্ক ল'ব আকৌ আপুনিতো নল'বি একো বিপদ নহয়